নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। তো পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ, আৰু আপোনালোকে চাই আছে বি ব্লগ। বন্ধুসকল, মই বৰ্তমান গৈ আছোঁ যোৰহাট, আৰু এইটো ব্লগ মই নবনাওঁ বুলি ভাবিছিলোঁ। যিহেতু মোৰ লগত দুজন যাব, সেই দুজনে ক'লে যে নাই বিকাশ তই ব্লগটো বনা। তো বিশেষ একো নাই, বৰ্তমান মই এতিয়া আপোনাৰ যোৰহাটত থকা আপোনাৰ 5 বছৰ দিন হৈ গ'ল, আৰু 5 বছৰ অন্তৰ পৰিল আপোনাৰ এতিয়া বৰ্তমান ঘৰলৈ আহিব লৈছোঁ, একেবাৰে ঘৰতে চেটেল হ'ব লৈছোঁ। আৰু যিহেতু মই যোৰহাটত ভাড়া ঘৰত আছিলোঁ, ভাড়া ৰুম লৈ আছিলোঁ, তাৰ বস্তুখিনি যিখিনি আপোনাৰ ধৰি লওক ঘৰৰ এইখিনি সঁজুলি আৰু যিখিনি ধৰি লওক দৰকাৰী বস্তু, তো সেইখিনি আনিবৰ কাৰণে গৈ আছোঁ। তো ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে মোৰ একদম পাটনাটো আহি গ'ল। এতিয়া বৰ্তমান আমি যাম এটিএমৰ পইচা উলিয়াব লাগিব। এটিএমৰ পইচা উলিয়াই ল'মগৈ, আকৌ ড্ৰাইভাৰে কিবা এটা খুৱাব লাগিবতো। তো ব'লক এতিয়া এটিএমৰ পইচাটো উলিয়াই ল'ম। আৰু এইখনে আমাৰ সকলোৱে মৰমৰ মথুৰাপুৰ। মই মথুৰাপুৰ বহুত ভাল পাওঁ, মোৰ ইয়াৰে ঘৰ হয়। এইফালে গেছ আপোনাৰ এইটো এলাও আছে নে নাজানো, আৰু পইচাটো উলিয়াই ল'ম। বৰ্তমান আমি 1500 টকা। এইফালে চাউণ্ডটো দিলে একদম খাপকৈ ধৰিবি দেই, এইফালে ওলাব চাব দেই। ওলালে উলিয়া, ধৰ। অ'কে, এইফালে ওলাই গ'ল মালামাল। 1400 নে 1500? তো এইফালে 1500 টকা ওলাই গ'ল। তো এতিয়া আমি যাম। ফাইনেলি গাছ আমি মুঠৰ পৰা ওলাব লৈছোঁ। তো মোৰ লগত আহিছে আমাৰ জয়ন্ত শৰ্মা, আৰু এজন আমাৰ পাইলট। তো ব'লক এতিয়া ভিডিঅ'টো আৰম্ভটো কৰি আছোঁ অথনিৰ পৰা। ব'লক আৰু লগত। মোৰ লগৰ এটা আছে ভূপেন মোহন, ইয়াৰ পৰা লৈ লৈছোঁ পইচা 500 টকা, 600 টকা। থেংক ইউ দেই। অঁ, তো অৱস্থা বেয়া, চবৰে অৱস্থা বেয়া। তো পইচা অলপ কম আছে, লগৰ বুলি সহায় এটা কৰিছে নেকি গাইছ। 12টা বাজিব। আৰু এইফালে আপোনাৰ গাড়ী হাৱা চাৱা ভৰাই লৈছোঁ, যিহেতু ইমান দূৰ যাম ন গাইছ। তো হাৱাটো চেক কৰাই লৈছে আৰু ড্ৰাইভাৰজনে। এইফালে গাইছ একদম পূৰা শিমলু হৈ পাইছোঁহি। আহি মই বালিঘাটে যামগৈ ন, বালিঘাট হৈ আমগুৰি হৈ জাজি হৈ ডাইৰেক্ট যোৰহাট। বৰষুণটো দিবই আৰু, যিটো দেখিছোঁ এতিয়া আহোঁতে তেতি মেলি। আমাৰ এইকেইজন এইফালে চব পূৰা শুই গৈছে। মজা, তাছে মাৰি গৈছে নেকি। এইফালে বালিঘাট, আমি এতিয়া বৰ্তমান এইফালে সোমাই যাম নাজিয়া হৈ। বতৰটো বৰ বেয়া কৰি দিলে দেই। অঁ, চাফা কৰি দিলে মোৰ ভিডিঅ'টো ক্লিয়াৰ উঠিব। এখন কি দিখৌ ন? পানী এতিয়া পুৰা হৈছে চাগে দিখৌত। এইফালে একদম পুৰা আমি দিখৌ দলঙৰ ওপৰত। দিখৌত বালিহে ওলাইছে, পানী নাই, বালিহে ওলাইছে। এইখন চক একদম কেনেকুৱা দেখিছে গাইছ, কালাৰটো। এইফালে হেৰি আছে, অঁ, এইফালে দেখাব নোৱাৰি। চাউলুং চুকৰ পৰা এই মূৰ্তিটোলৈ বহুত বিতৰ্ক হৈছিলেতো। অঁ, এতিয়া চাউলুং চোৱা এইটো মূৰ্তিলৈ বহুত তৰ্কত হেৰি হৈছিলে বাৰু। তো অকণমান দেখাই দিছোঁ আৰু চাউলুং চুকাফা হাতৰ পৰা কিবা এটা হ'ল।
বিহু লাষ্ট হৈছিলে। গাইছ মানে এইফালে ৰাস্তাটো বহুত বেয়া মানে আমগুৰিৰ পৰা আহি পেলাই যিটো জাজি ৰাস্তাটো মানে ওলাইগে এইফালে ৰাস্তাটো মানে 3-4 গ্ৰাম বেয়া মানে মোদী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ সোনকালে ৰাস্তাটো বনাই দিয়ক আমাৰ অহা যোৱাত বহুত কষ্ট হৈছে অ' ভাই। এইফালে গাইছ মানে বিহু চলি আছে, এইফালে বিহু চলি আছে পুৰা। নাচনি এইফালে আৰু আহি আছে আমাৰ পৰম চন্ধন বাজন বিহু বুলিয়া ৰাইজ। নকমে আৰু বুজিছ ঠিক আছে। এইটো পেট তোমাৰ কমাবলৈ দিগদাৰ আছে মানে গাইছ আমাৰ ছাৰৰ পেটটো বহুত বাঢ়ি গৈছে তো মানে কি ক'ম আৰু কিবা টিপছ আছে দিয়কচোন পেট কমা। মই কৈছোঁ ইয়াক খুব ভাং খা বোলো খিনাই যাবি। এইফালে আমি ৰেল ক্ৰচিং কৰিছোঁ, আগতে খাইছিলোঁ আজিকালি নোৱাৰি। ৰেল ক্ৰচিং ক্ৰছ কৰিছোঁ। বৰষুণ দিছে নহয়, টিপাল লৈছিলোঁ কাপোৰ কানি হ'ব তিতিব আহিলে ডাঙৰ কথা হ'ব গাড়ীটো। এইবিলাক মানুহে চাট বৰ্তমান গাইছ আমি আহি পেলাই একদম জাজি পালোহি, যিহেতু আন্ধাৰ দেখিছে আৰু এতিয়া লাইট ভিতৰত বহি আছোঁ কাৰণে অকণমান দেখিছে আৰু লাইটৰ পোহৰ ৰাস্তাটো। জাজি পাই গ'লো আৰু বেছি সময় নালাগে যোৰহাট পাই যামগৈ এতিয়া। আৰু আমি আহি অৱশেষত টিয়ক পাইছোঁহি। এয়া আমাৰ যোৰহাট টিয়ক। গাইছ আমি বৰ্তমান কেন্দুগুৰিৰ ওচৰ পাবহি হৈছেহি। এইফালে গাড়ী দেখিছেনে আপোনাৰ, এইফালে জাহা তাহা গাড়ী সোমোৱাই দিছে। এইফালে একদম এখন এইফালে সোমোৱাই দিছে, এইফালে এখন সোমোৱাই দিছে মানে কি নাজানো আৰু মানে যোৰহাটত গাড়ী এনেকৈ চলে নেকি, সেইকাৰণে মানে যোৰহাটখন ভাইৰেল হৈ পৰিছে যিটো দেখিছোঁ মানে। আৰু গাইছ একদম পূৰা আমি কেন্দুগুৰি পাইছোঁহি আৰু তো এতিয়া আমি টাউনৰ ৰাস্তাটোত যাব লাগিব। টাউনৰ ৰাস্তাত বেছি দূৰ নাই, অলপ গৈ পামগৈ। এইফালে সোমাই গ'লৈ গাড়ীখন আহি থকা বাটটোত চক নাই, এখন গাড়ী চক চলাব নাজানে নে কি নে হয় এইটোত সোমাই যায়। এইটোত আমাৰ পুলিচ প্ৰশাসন ৰখি আছে মামাহেঁত। গাইছ আহি একদম মানে ৰুম পাই গ'লোহি দেই, এইটোৱে আৰু ৰুম এখন গেট। ৰ'বা আমি নামি গাইছ এইফালে একদম গেটত তলা, এইটোৱে আৰু মোৰ ৰুমটো ওপৰতো। ৰ'ব লাইট জ্বলাই ভালকৈ দেখিব। আৰু লগৰটো মানে আহি আছে, চাবি আনি আছে। আৰু গাইছ মানে মই এইফালে এইটো ৰুমতে আছিলোঁ, এইফালৰ ৰুমটোত এইটো ৰুমতে আছিলে। বস্তু বাহানি চব গোটেইখিনি সামৰি লৈছোঁ, এইখিনি বস্তু গাড়ীত তুলিলোঁ। আৰু এইকেইটা এই বালি চালি কিবাকিবি তুলিবলৈ আছে, তো এইখিনি তুলি লওঁ। তাৰপিছতে আৰু লাহেকৈ ভ্ৰমণ কৰিম। গাড়ীয়ে ধুনীয়া টিপটপকৈ বান্ধি ল'ব লাগিব। আৰু গাইছ মানে এইফালে মই পূৰা চব পেকিং কৰি ল'লোঁ, একদম মানে বস্তু চব A to Z চব ভৰাই ল'লোঁ। এতিয়া এখন গাড়ী দিছে পূৰা ধুনীয়াকৈ পেকিং কৰি। বৰ্তমান এইফালে হোটেলখন আছে, আমি বৰ্তমান ভাতটো খাই লওঁ। ভাত মানে নোখোৱাকৈ আহিলোঁ যে, সেইকাৰণে ভাতটো খাই লওঁ। ভাতটো খাই মেলি যাওঁ আৰু এয়া বৰ্তমান আমাৰ জয়ন্ত ছাৰ, এইফালে আমাৰ পাইলট মাইনা ছাৰ দেই, এওঁ গাড়ী ড্ৰাইভাৰ হয়। আৰু এইফালে মই এইখন মানে কিবা এখন লৈ আহিছোঁ। ৰুমফালে ভাতটো খাই লওঁ, খাই পেলাই এইফালে আমাৰ এই দাদাই পূৰা ভাতটো দি আছে। ক'ত গ'ল? এয়া দাদা ভাতটো দি আছে। তো ভাতটো খাই লাহেকৈ যাত্ৰাটো আমি আৰম্ভ কৰিম। গুড মৰ্ণিং বন্ধুসকল। কালি মানে আপোনাৰ এই ভাত পানী খাই যোৱাৰ পিছত আৰু মানে ভিডিঅ' চিডিঅ' নকৰিলোঁ, যিহেতু মানে
বৰষুণো তামাম বৰষুণ, আৰু যিহেতু মানে মই ঘৰো নাপাওঁগৈ ন, তো সেইবাবে মানে ভিডিঅ' চিডিঅ' নকৰিলোঁ। এতিয়া মই বৰ্তমান আমাৰ মানে ড্ৰাইভাৰজনৰ ঘৰতে আছোঁ, আৰু এইফালে মানে এখন আপোনালোকে গাড়ী দেখিবলৈ পাইছোঁ, এনেকেই আছে আৰু বৰষুণ ডাঙৰ বৰষুণ দিছিলে, টিপাল দি ঢাকি দিলোঁ, বস্তু বাহনি অলপ তিতিলে, ইমান তিতা নাই মানে। তো আৰু কালি মানে ভাত পানী খোৱাৰ পিছত আৰু একদম বৰ ভাগৰ লাগিলে মানে, বস্তু মেলা তোলা আপোনালোকে গম পায় আৰু বহুত ভাগৰুৱা হৈ গ'লোঁ যোৱা যিহেতু। তো এতিয়া মানে মৰ্ণিঙে উঠি আৰু চিধা যামেই আৰু এতিয়া বেছি দেৰি নকৰোঁ, ঘৰত গৈ নমামগৈ। লগৰ কেইটামানলৈ ফোন কৰিছোঁ, কৈছোঁ আহিবি অকণমান লাগি দিবি, তো ব'লক। আৰু বন্ধুসকল মানে মোৰ মনটো বহুত ভাল লাগি আছে, যিহেতু 5 বছৰ মূৰত মই ঘৰতে থাকোঁ, প্ৰায় অহা যোৱা কৰি থাকোঁ মানে যোৰহাটত থাকোঁ যিটো। আৰু 5 বছৰৰ মূৰত যেতিয়া মই একেবাৰে যোৰহাটৰ পৰা গুচি আহিছোঁ ঘৰখনলৈ, বস্তুৱে বাহনীয়ে লৈ পিনে, যিহেতু মই চব মানে একেবাৰে গুচি আহিছোঁ, তো বহুত ভাল লাগিছে মানে, কিমান ভাল লাগিছে নিজকে বুজাব পৰা নাই আৰু ফাইনেলি গাইছ আহি পেলাই ঘৰ পাই গ'লোহি। বৰ্তমান গাড়ীখন মানে ইয়াতে ৰখাব লাগিব, যিহেতু আমাৰ মানে অকণমান এই ৰাস্তাটো বেয়া, ৰাস্তাটো অলপ বেয়া মানে, তো গাড়ীখন ইয়াতে ৰখাব লাগিব। তো ব'লক এতিয়া বস্তুখন নমাই লওঁ, তাৰপিছতে ভিডিঅ'টো সামৰণি মাৰিম। ৰাম বন্ধুসকল, অৱশেষত বস্তু গাড়ীৰ পৰা নমাই মেলি মানে চিজিল লগাবলৈ আছে, প্ৰায় বস্তু চিজিল লগাবলৈ আছে। এইবিলাক চকী আছে, টেবুল আছে, সেইখন বিচনা চিজিল লগাবলৈ আছে। মানে এইখন অকণমান চিজিল লগালোঁ মানুহটোক আৰাম কৰিবৰ কাৰণে। এতিয়া খাই বৈ অলপ আৰাম কৰিছোঁ, আৰু মানে বস্তু নমাই আৰু বহুত কালি ৰাতি কষ্ট হ'লতো, অলপ মানে এতিয়া শুই লওঁ। আৰু বন্ধুসকল, ইয়াতে মোৰ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদিহে মোৰ ভিডিঅ'টো চাই অকণমান হ'লেও আপুনি যদি আপোনালোকে ভাল পালে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আজি আকৌ কৰিবলৈ কৈছোঁ। তো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে, তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব, আৰু অকণমান শ্বেয়াৰ কৰি দিব, যিহেতু মোৰ চেনেলটো নতুন হয়, তো অলপ শ্বেয়াৰ কৰিব বুলি সকলো বন্ধুৰ পৰাই আশা কৰিলোঁ। তো আজিলৈ এৰিলোঁ, বাই বাই, লগ পাম নেক্সটটো ভিডিঅ'ত, তেতিয়ালৈকৈ বাই।